পেপাৰ আৰু এই টিচু পেপাৰখন মই ফাৰ্ষ্ট টাইম অকণমান খাই লওঁ খাব বিচাৰিম তো তাৰপিছত কি হ'ব মই আপোনালোকক দেখুৱাম কিন্তু তাৰ আগতে মই আপোনালোকৰ এটি বৃহৎ প্ৰশ্ন আগবঢ়াম আৰু মোৰ প্ৰশ্নটো হ'ল Are you ready for the magic show? Yes and no. যদি আপোনালোকে যাদু চাব বিচাৰিছে যাদু এনেকুৱা বস্তু মনে 1.3 বুলি কম আপোনালোকে যিমান জোৰে পাৰে লাভ কৰিব চিঞৰিব আৰু হাত তালি বজাব 1 2 and 3 ধন্যবাদ যদি মেজিকটো চাই ভাল লাগে এনেকৈ আপোনালোকে হাত তালি আৰু চিঞৰিব একেবাৰে নাপাহৰিব দেই মোৰ লগত এখন টিচু পেপাৰ আছে মই আপোনালোকক দেখুৱাই লৈছোঁ টিচু পেপাৰৰ কামটো কি আমি জানোৱেই নিশ্চয় আমি কিবা এটা কৰিলে হাত মুখ কিছু গমেই পায় তো টিচু পেপাৰখন মই প্ৰথমে অকণমান খাই ল'ব বিচাৰিছোঁ দেই তো মই একচুৱেলি ভিতৰত ভাত খোৱা তেনেকৈ নহয় বহুত ব্যস্তৰ মাজত তো সেইটো কাৰণে মই টিচু পেপাৰখন খাই ল'ব বিচাৰিছোঁ আপোনালোকে চাই ল'ব তো হিয়াৰে মেজিক বিগিনছ যিহেতু মোৰ লগত আৰু এজন মোৰ বন্ধু হয় তো মোৰ লগত সহযোগ কৰিব মোৰ লগত এখন কাগজ মানে বাতৰি কাগজ দেই কাগজ নহয় একচুৱেলি তো মোৰ লগত এখন বাতৰি কাগজ আপোনালোকে সম্পূৰ্ণভাৱে চাই ল'ব মোৰ লগত এখন বাতৰি কাগজ আছে আৰু এই বাতৰি কাকতখন আপোনালোকে কিছু সময়ৰ বাবে আপোনালোকে ধৰি লওক এই বাতৰি কাকতখন আমাৰ অসমখন আমাৰ ভাৰত এনেকৈ খণ্ড বিখণ্ড হৈ গৈ আছে আপোনালোকে আটাই নিউজে পেপাৰে সদায় দেখি আছে যে এনেকৈ আমাৰ অসমখন আমাৰ ভাৰতবৰ্ষখন এনেকৈ টুকুৰা টুকুৰ হৈ এনেকৈ আমি জানো ভাৰতবৰ্ষখন এনেকৈ টুকুৰা টুকুৰ খণ্ড বিখণ্ড হৈ গৈ আছে কিন্তু আমাৰ মনৰ একাগ্ৰতা আমি যদি বল বান্ধি ৰাখো আমাৰ ভাৰতবৰ্ষখন অসমখন আমাৰ ভাৰতবৰ্ষখন এনেকৈ টুকুৰা টুকুৰ হৈ গৈছে আৰু এই টুকুৰা টুকুৰ হৈ যোৱা অসমখন আমাৰ ভাৰতবৰ্ষখন এনেকৈ হাতৰ মুঠিত ৰাখিব বিচাৰিছে কিন্তু যদি আমি একতাৰ বল বান্ধি ৰাখো সদায় আমাৰ ভাৰতবৰ্ষখন আমাৰ অসমখন কোনে কাঢ়ি নিব পাৰে কোনে টুকুৰা টুকুৰ কৰিব পাৰে চাই লওঁ এই মেজিকটো ধৰি ৰেডি যদি মেজিকটো ভাল লাগে নিশ্চয় বুজি আছে কি কৰিব লাগিব ৰেডি 1 2 3 একতাৰ বল বান্ধি ৰাখিব লাগে একাগ্ৰতা হৈ থাকিব লাগে যদি আমি একতা হৈ থাকো একত্ৰতা হৈ থাকো আমাৰ অসমখন আমাৰ ভাৰতবৰ্ষখন এনেকৈ থাকিব ধন্যবাদ এটা আপোনালোকে ভাল পাইছে নে বেয়া পাইছে তাকটো চাই মই ধন্যবাদ আমি ভাল পাইছো 500 টকা পুৰস্কাৰ দিছে আমি ভাল পাইছো কিন্তু পকেটত পইচা নাই নিশ্চয় ভাল পাই কিনে দিয়া বুলি মই নিশ্চয় গ্ৰহণ কৰিছো আৰু ধন্যবাদ মামালে মোৰ আন্তৰিকতাৰে
ধন্যবাদ জনাইছোঁ এখন মোৰ লগত কাগজ আছে আৰু মই ফাৰ্ষ্ট টাইম অকণমান কাগজখন জ্বলাই ল'ব বিচাৰিছোঁ দেই তো হিয়াৰে মেজিক বিগিনছ হিয়াৰে মেজিক বিগিনছ দাদালৈ দিলীপ দাসলৈ মোৰ 50 পুৰস্কাৰটি কৰিছে তো মই দিলীপ দাদালৈ মই মোৰ আন্তৰিকতাৰে মই ধন্যবাদ জনাইছোঁ বহুত বহুত